एक रुपया भी नहीं कमाया। ये कौन होता है ये लड़का? लड़की का कमाई खा के बेच सकता है ये इंसान। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৱে দেখি আছে আজি দুদিনমানৰ পৰা এটা সামাজিক মাধ্যমত এটা ভিডিঅ' বহুতে ভাইৰেল হৈ আছে। ভিডিঅ'টো হৈছে আমাৰ ইণ্ডিয়াৰ বক্সাৰ খেলুৱৈ মেৰী কমৰ, যিগৰাকী মেৰী কমে নিজৰ হাজবেণ্ডক এটা সময়ত চেম্পিয়ন বুলি কৈছিলে। Of course, my husband is always supporting me. I think it's a real champion is my husband. সেইগৰাকী মেৰী কমে আজি সেই হাজবেণ্ডক আজি বেকাৰ আনফৰ আৰু গলি গলি কি বুলি কৈছে, গলিয়ে গলিয়ে ফুটবল খেলি থাকিলে কি হেৰি হয় নেকি, চব সুনীল ছেত্ৰী বনি যায় নেকি? কাম নাই, মেৰী কমৰ ইনকামেৰে খাই আছে। रुपया भी नहीं कमाया। ये कौन होता है ये लड़का? लड़की का कमाई खा के बेच सकता है ये इंसान। কিন্তু মেৰী কম, সেইগৰাকী মেৰী কমে কৈছিলে তেওঁৰ বাবে হাজবেণ্ড চেম্পিয়ন হয়, তেওঁৰ বাবে হাজবেণ্ড চেম্পিয়ন আছিল, আছে আৰু ভৱিষ্যতেও আছে। ময়ো কওঁ, কিয়নো মেৰী কমৰ কাৰণে তেওঁৰ হাজবেণ্ডে যি সময়ত UPSC পঢ়ি আছিলে, নিজৰ কেৰিয়াৰ গঢ়িবৰ কাৰণে সপোন দেখি আছিলে, সেইগৰাকী হাজবেণ্ডে কিন্তু মেৰী কমৰ কাৰণে UPSC এৰি থৈ, নিজৰ সপোন এৰি থৈ পেলাই মেৰী কমে দেশৰ কাৰণে, ইণ্ডিয়াৰ কাৰণে, বিশ্বৰ কাৰণে নাম উজ্বলাওক বুলি তেওঁ সেই UPSC এৰি দিছিলে, নিজৰ সপোন শেষ কৰি দিছিলে, জলাঞ্জলি দিছিলে আৰু ঘৰতে বহি তেওঁৰ সন্তানৰ ৰখীয়া হৈছিলে মেৰী কমৰ হাজবেণ্ড। কিন্তু আজি সেই মেৰী কমৰ হাজবেণ্ডকো এৰি দিয়া নাই। ইমান ডাঙৰ এগৰাকী খেলুৱৈ আজি তেওঁৰ হাজবেণ্ডকো এৰি দিয়া নাই। গতিকে মই এটাই কথা ক'ব বিচাৰোঁ, মোৰ ধুনীয়া গাৰ্লফ্ৰেণ্ড, মোৰ ধুনীয়া ৱাইফ, এইবোৰক লৈ পেলাই খন্তেকীয়া গৌৰৱ নকৰিবা। মই এইটো কোৱা নাই যে গৌৰৱ একেবাৰে নকৰিবা। গৌৰৱ কৰা, কিন্তু এটা হিচাপত কৰা। আৰু এটা কথা সঁচা, মহাভাৰত ৰামায়ণ সাক্ষী আছে, সকলো কথা নিজৰ ৱাইফ হ'ল বুলি সকলো কথা যে মনৰ কথাবোৰ খুলি দিবা বা খুলি ক'ব, সেই কথাটো কেতিয়াও হ'ব নালাগে। কিয়নো আজি মেৰী কমে যদি তেওঁৰ হাজবেণ্ডক এৰিব পাৰে, তেতিয়াহ'লে আমাৰ নিচিনা এই আনফৰ গাধাবিলাকৰ কি হ'ব? গতিকে পাইণ্ডিত বুজি পাইছে। জয় আই অসম, জয় জুবিন দা।